হেল্ল' গাইজ, সকলোৰে ভালনে? আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই বনাব গৈ আছোঁ কুহুম নোহোৱাকৈ এগ কাৰী। প্ৰথমত মই কেৰাহীটো বহাই অলপমান সৰিয়হ তেল দি দিছোঁ। তাৰপিছত কণীখিনি কুহুম নোহোৱাকৈ ওলাই লৈছিলোঁ। সেই ওলোৱা কণীখিনি এটা এটাকৈ দি দিছোঁ কেৰাহীত। তাৰপিছত তাত অলপমান হালধি আৰু নিমখ আৰু জিৰা গুড়া, ধনিয়া গুড়া দি পিনে ভালকৈ ৰঙা হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ। সকলোবিলাক এনেকৈ দি ভালদৰে এনেকৈ মই ভাজি লৈছোঁ যাতে ভাঙি নাযায়। লাহে লাহেকৈ লাৰি দিব, নহ'লে ভাঙি যাব। মাজতে এটা কথা ক'লোঁ গাইজ, মোৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। মোৰ এই চেনেলটোত আৰু ৰেচিপি ভিডিঅ'বিলাক আছে, আপোনালোকে গৈ চাব পাৰিব। ইয়াতে মই আৰু অকণমান মিঠাতেল দি দিছোঁ। তাৰপিছত কাটি লোৱা পিঁয়াজখিনি মই তাত দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙা হোৱাকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ভাজা হোৱা মানে তাত মই সৰু সৰুকৈ বিলাহী কাটি থৈছিলোঁ, তাত এইখিনি দি দিছোঁ। দি পিনে মই ভালকৈ ভাজি লৈছোঁ। তাৰপাছত তাত মই অলপমান আলু কাটি দিছোঁ। আলুখিনি আজি মই অলপ বেলেগ ধৰণে কাটিছিলোঁ, অলপমান স্লাইডকৈ গোল গোলকৈ কাটি দিছিলোঁ। তাৰপিছত তাত মই নিমখ, ধনিয়া গুড়া, জলকীয়া গুড়া, হালধি গুড়া সকলোবিলাক দি পিনে লগতে অলপমান ৰেড চিলিও দি দিছোঁ। সকলোবিলাক দি পিনে মই ভালকৈ ভাজি লৈছোঁ। ভালকৈ ভাজি লৈ 10 মিনিটৰ কাৰণে মই ঢাকি দিছোঁ। এয়া তাৰ 10 মিনিটৰ পাছত অলপমান সিজিব ধৰিছে। ভাজিখিনি ভালকৈ হৈ গৈছে। ভাজিখিনি ভালকৈ হৈ যোৱা মানে মই তাত অকণমান পৰিমাণ অনুসাৰে পানী ঢালি দিছোঁ। আপোনালোকে যিমান পানী খাব সেই হিচাপত দিব। মই অলপমান জাষ্ট পানীখিনি দি লৈছোঁ আৰু ভালকৈ লাৰি দিছোঁ। পানীখিনি অলপমান উতলি আহিব দিছোঁ। উতলি অহা মানে মই ভাজি থোৱা কণীখিনিও তাত ঢালি দিছোঁ আৰু 1 চামুচমান গৰম মছলা দি দিছোঁ যাতে খাবৰ কাৰণে আৰু অলপমান টেষ্টি হয়। তাৰপিছত 10-15 মিনিটমান উতলি অহাৰ পাছত আমাৰ এগ কাৰী খাবৰ কাৰণে ৰেডি হৈ গ'ল। আজিলৈ টাটা, বাই বাই। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত।